মজাকৈ এৰুৱাই লৈছোঁ ধুনীয়াকৈ ঘৰত গৈ ৰুমগৈ ঐ ৰ A few moments later. তো হেল্ল' গাইছ ৱেলকাম বেক টু মাই চেনেল বৰুৱা ব্লগ। তো আজি মানে বহুত দিনৰ মূৰত আহিছোঁ ভিডিঅ' চিডিঅ' আজি এসপ্তাহ মানে হৈ গ'ল নেকি ভিডিঅ' চিডিঅ' বনোৱা এই নহয় নবনোৱা মানে কি ভিডিঅ' কেইদিনমান মানে আপোনালোকে জনাইছোঁ বাৰু মোৰ মানে মই কাম চাম কৰোঁ নাই বালি সোমালে মানে চকুটো মানে ৰঙা পৰি ফুলি গ'ল এতিয়া বৰ্তমান দেখিবলৈ পাইছোঁ ৰঙাই হৈ আছে আৰু সেইটো কাৰণে মানে ভিডিঅ' চিডিঅ' নাই দিয়া আৰু তো আজি ভাবিলোঁ কি অলপমান বনাই দিওঁ ভিডিঅ' অকণমান তাকে এতিয়া বোলো এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মাছ ধৰিবলৈ যাওঁ এতিয়া তো বৰ্তমান মাছ ধৰিবলৈ পুৰা জংঘলত সোমাই দিলোঁ দেখিবলৈ পাইছে ই আহিছে আৰু মই আহি আছোঁ চাই থাকক ভিডিঅ'টো মাছ ধৰিবলৈ আহি আছোঁ দেই ইয়াত মানে বাঘো বহুত ওলায় দেই পুখুৰী গাছ দেখিবলৈ পাইছে একদম হাবিত খৰিয়ে খৰি এইবোৰ কাঁইট ফুটিছে আৰু এইটো এয়া লোকৰ পৰা ঘপি আছে চাওক লোকৰ পৰা ঘপিয়াই মাৰ খাবলৈ ওলাই ধৰ হাবিৰ মাজত সেই ডেঞ্জাৰ জেগা সোমাই দিছোঁ দেখিছে মাছ বুলি ক'লে মই বলিয়া আৰু দেই মানে বাকীও মোক নাপায়গৈ মাছ বুলি ক'লে এনেকুৱা বলিয়া মানুহ আৰু গাছ পানী চাওক পকা ধান নহয় দেই হেৰি মানে গানটো ধৰিম বুলি ভাবিছিলোঁ নধৰিলোঁ বহুত দিনৰ মূৰত হাবি ফালে আহিছোঁ ভাল লাগিছে আৰু দেই মনটো বহুত ভাল লাগিছে হয় জানো মানে সঁচা কথা ক'বলৈ গ'লে ক'ম বাৰু ৰ'ব দেই মই খজুৱাইছোঁ মানে খজুৱাই লওঁ দেই আৰু গাছ বস্তু এটা দেখিছোঁ কিবা ধুনীয়া বস্তু কপৌ ফুল মানে কপৌ ফুল হাবিত পোৱা যায় বুলি কয় আজাৰ গছত বেছি পোৱা যায় বুলি কৈছে সেইকাৰণে মানে পাই গ'লোঁ কপৌ ফুল ভাগ্য থাকিলেহে কপৌ ফুল পায় বুলি কয় হয়নে নহয় আৰু কোনে মইতো নাজানো ন তেওঁ পাই গ'লোঁ আৰু এই চাওক এইজোপা চাওক কপৌ ফুল একেবাৰে তামাম কিবা দেই কপৌ ফুল মজাকৈ এৰুৱাই লৈছোঁ ধুনীয়াকৈ ঘৰত গৈ ৰুমগৈ ঐ ৰ আৰু গাছ আহি পাই গ'লোহি কিবা য'ত মানে মাছ পায় আৰু ঘুলিটো সেই তাৰ পাই গ'লোহি আৰু তুমি দেখিছে নহয় গোটেই বেড কাঁইট মানুহে গছ কাটি কি কৰিলে চাওক একদম কৰি দিছে মানুহে গছ কাটি তহিলং কৰি দিছে একদম আৰু এতিয়া পাই গ'লোহি আৰু ইণ্ডিয়া গেট নহয় এইহঁতে আছিলে ঘুলিটো এতিয়া বৰ্তমান এইটো পূৰা ব্লক হৈ গৈছে এইফালে যাব লাগিব আমি পুৰা বাঘ গোন্ধ পাইছোঁ পুৰা মানে বেট কাঁইট পুৰা জংঘল ভাঙি সোমাই গৈছোঁ সোমাই গ'ল
কাঁইট সোমাই গৈছে পূৰা কাঁইট ধেৰটো বেলেগ বস্তু দেখুৱাব নোৱাৰোঁ আৰু ন ওচৰত এনে জংঘল আছে কাৰণে দেখুৱাব পাৰিছোঁ ধেৰ ক'তো আৰু ইয়াতে পানী আছে যাম গৈ মই কৈছোঁ আৰু এইটো চাওক পৰুৱা বা এইটো গাইছ পৰুৱা বা এইটো বেছি ডাঙৰ বাৰু এইটো অলপ সৰু হ'ল আজিলৈ বাই বাই আৰু গাইছ মানে আমি মাছ নাপালোঁ দেই এটাও নাপালোঁ মই মানে পাওঁ বুলি ভাবিছিলোঁ কিন্তু পানী বহুত মানে পানী বৰষুণ দি আছে যে সেইকাৰণে পানী মানে পূৰা ফুল আৰু সেয়াই আৰু আমাৰ 200 বিলৈ বেয়া লাগিল আৰু দেই এতিয়া মানে আকৌ ঘৰলৈ ঘূৰিছোঁ আৰু তেও হাবিত থাকি বিশেষ মানে কথাটো কি মাছ ধৰাটো ইমান চখ আছে বাৰু তাৰপৰা তাৰ উপৰিও মানে কি মানে মই হাবিত থাকি বহুত ভাল পাওঁ হাবিত মই হাবিতে ঘৰ বনাম নেকি মকৰা যাওঁ এইজোপা হৈছে মধুৰিআম এই চব লাগি আছে ধুনীয়াকৈ লাগি আছে একদম পকা নাই একদম কেকলি অসমীয়া যে এনে কথা এটা আছে যে কেকলি সেইটো হৈ আছে মানে আৰু গাইছ আজিলৈ মানে ভিডিঅ'টো ইমানেই আৰু দেই আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট লগত ছাবস্ক্ৰাইব কৰিব আৰু হেৰি মোৰ যদি ফেচবুকত যদি চাইছে ফেচবুক পেজটোত ফ'ল' কৰি দিব আজিলৈ ভিডিঅ'টো ইমানেই আৰু দেই চাই থাকিব আপোনালোকে এনেকৈ আৰু মানে ভিডিঅ' সদায় বনাবলৈ চেষ্টা কৰোঁ কিন্তু নোৱাৰোঁ আৰু কিনো কৰিব সেইটোৱে আৰু কথা দেই